নমস্কাৰ আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছো যিসকলে ADRE গ্ৰেড 4 বা গ্ৰেড 3 আসাম পুলিচকে ধৰি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ MCQ লৈ আহিছো আশা কৰো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকে যেন যদি চেনেলটো নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব আজি প্ৰথম কোৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানত কোনটো অনুচ্ছেদত সাংবিধানিক প্ৰতিকাৰ অধিকাৰ উল্লেখ কৰা আছে অপচন এ হৈছে 19 অনুচ্ছেদ অপচন বি হৈছে 21 অনুচ্ছেদ অপচন সি হৈছে 32 অনুচ্ছেদ অপচন ডি হৈছে 44 অনুচ্ছেদ ইয়াৰ শুদ্ধ এনসাৰটো বহুতে হয়তো জানেই অপচন সি টো হৈছে শুদ্ধ এনসাৰ 32 অনুচ্ছেদ আকৌ নেক্সট কোৱেশ্যনটো হৈছে ইউনেস্কোৰ বিশ্ব ঐতিহ্য স্থল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া তালিকাভুক্ত কৰা হৈছিল অপচন হৈছে 1982 চনত অপচন বি হৈছে 1985 চনত অপচন সি হৈছে 1987 চনত অপচন ডি হৈছে 1990 চনত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন বি 1985 চনত আকৌ নেক্সট কোৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল অপচন হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ অপচন বি হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অপচন সি হৈছে জাকিৰ হুছেইন অপচন ডি হৈছে বি গিৰি ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন এ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ আকৌ নেক্সট কোৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানৰ মৌলিক কৰ্তব্য কোন সংশোধনৰ জৰিয়তে সংযোজন কৰা হৈছিল অপচন এ হৈছে 42তম সংশোধন অপচন বি হৈছে 44তম সংশোধন অপচন সি হৈছে 52তম সংশোধন অপচন ডি হৈছে 73তম সংশোধন ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন এ 42তম সংশোধন আকৌ নেক্সট কোৱেশ্যনটো হৈছে লাচিত দিৱস কেতিয়া পালন কৰা হয় অপচন হৈছে 24 নৱেম্বৰ অপচন বি হৈছে 26 জানুৱাৰী অপচন সি হৈছে 15 আগষ্ট অপচন ডি হৈছে 2 অক্টোবৰ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন এ 24 নৱেম্বৰ আকৌ নেক্সট কোৱেশ্যনটো হৈছে ভাৰতৰ উচ্চতম অসামৰিক সন্মান কোনটো অপচন এ হৈছে পদ্ম বিভূষণ অপচন বি হৈছে ভাৰতৰত্ন অপচন সি হৈছে পদ্ম বিভূষণ অপচন ডি হৈছে পৰমবীৰ চক্ৰ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন বি ভাৰত ৰত্ন আকৌ নেক্সট কোৱেশ্যন হৈছে পঞ্চতন্ত্ৰ কোন ভাষাত মূলত লিখা হৈছিল অপচন এ হৈছে পালি অপচন বি হৈছে সংস্কৃত অপচন বি হৈছে প্ৰাকৃত অপচন ডি হৈছে হিন্দী ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন বি সংস্কৃত ভাষাত লিখা হৈছিল আজি শেষৰ কোৱেশ্যনটো হৈছে মেগাস্থেনিছ গ্ৰন্থখনৰ নাম কি অপচন এ হৈছে ইণ্ডিকা অপচন বি হৈছে অৰ্থশাস্ত্ৰ অপচন সি হৈছে ৰাজতৰংগিনী অপচন ডি হৈছে হৰ্ষচৰিত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন এ ইণ্ডিকা আজি ভিডিওটো চাই কেনে পালে যদি ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব এনে ধৰণৰ MCQ আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালো